90% মানুহে সপোন নিখুঁতে ৰখি যায় কাৰণ তেওঁ কলমটো যদি ধৰে তেওঁ ভাবিব যে নাই মোৰ এইটো সপোন মোৰ দ্বাৰা যোগ্য নহ'ব। আৰে চাওক আপোনাৰ যোগেদি যদি আপোনাৰ সপোনটো পূৰণ হয় তেতিয়া কোনে আপোনাৰ সপোন পূৰণ কৰি দিব? আপোনাৰ জীৱন আপোনাৰ সপোন আপুনিয়ে পূৰণ কৰিব লাগিব আৰু এই পৃথিৱীত বেলেগ কোনো মাইকেলা নাই আপোনাৰ সপোনৰ কাৰণে কাম কৰিব। আৰু সপোন আপোনাৰ কি আছে সেইবোৰ আপুনি মনৰ মাজত ৰাখি থোৱাতকৈ এখন সুন্দৰ ডায়েৰীত আপুনি লিখি লওক জীৱনত কি কি লাগে। যদি আপুনি লিখিব পাৰিছে তেন্তে আপুনি সেইটো ছাকচেছো হ'ব পাৰিব। তো গতিকে প্ৰথম কাম আপোনালোকে কৰক, আজি ৰাতি যাওক, যদি আপোনালোকে নীৰৱ নিচতে বহি লিখক কি কি সপোন আছে। আপোনালোকে ফিলাপ হওক নথিং, এইটো কোনো কথা নাই। হ'লে হ'ব নহ'লে আমি পাছৰ পৰা চিন্তা কৰি লাভ নাই। এটা কথা আপুনি লিখক, মোক এইটো 2023-2024 সফল ইণ্ডিয়া মই গাড়ী বাইক ঘৰ দুৱাৰ চামথিং আপুনি মই লওক। কেইজন আপোনালোকে কৰিব?